ভাল লাগিল দে খবৰটো পাই তই সুখী থাক এয়াই কামনা কৰিলোঁ আৰু এটা কথা আজিৰ পৰা আমি কথা নাপাতো আৰু লগো নধৰোঁ ইটোৱে সিটোৰ পৰা আঁতৰি যোৱাটোৱে উচিত হ'ব আমাৰ বাবে তই সদায় ক নহয় তোক অশান্তি দি থাকো আজিৰ পৰা সেইটোৰ অশান্তি দিয়া ছোৱালীজনী নাই তোৰ যুগ্ম জীৱন সুখৰ হওক এয়াই কামনা কৰিলোঁ আৰু এটা কথা তোৰ বিয়াত মই যাব নোৱাৰিম সেই ৰভাতলিখনত তোক আনৰ লগত মই চাব নোৱাৰিম যা এতিয়া তই